हेलो गाइज সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভ্লগলৈ বহুত দিনৰ বিৰতিৰ মূৰত আজি আকৌ আহিছোঁ এক্সাম চলি আছিলে যেহেতু মই কৈছিলোঁ মই আগৰটো ভ্লগত তেতিয়া এক্সাম ষ্টাৰ্ট হোৱা নাছিলে তো কালি এক্সাম শেষ হৈছে আজি আছোঁ এনে ফ্ৰী তাৰপিছতে মা আহিলে কালি এয়া মোৰ লগত আছে আমি এতিয়া যাম ফুৰিবলৈ চাই থাকিব অলপ দেখাম আমি গৈ আছোঁ এতিয়া পুনে ওলাইছোঁ হোষ্টেলৰ পৰা পামগৈ আৰু তিনিআলি উঠিম গাড়ীত এয়া চাই থাকিব এয়া মোৰ লগত মা আহি আছে আহি পাবহি নালাগে ঘৰ পালে হ'ল আমি বাছৰ পৰা নামি এতিয়া আহি আছোঁ এয়া জেঠাইহঁতৰ গাঁও চেলেংগুল এতিয়াহে অলপ শান্তি আৰু পালোহি আমি এতিয়া আছোঁ বৰ্তমান জেঠাই ঘৰত পালোহি এয়া মই আৰাম কৰি আছোঁ যিহেতু কালি মই ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ নোৱাৰিলোঁ সম্পূৰ্ণ কৰিবলৈ এনেই অলপ কৰি থৈ দিলোঁ তো কালি খুব বেছি ভাগৰ লাগিলে কিবা কিবি কৰিলোঁ আৰু দিনটো জেঠাইহঁতৰ লগত থাকিলোঁ তাৰপিছতে এতিয়া ওলাই আহিছোঁ আমাৰ মাৰ আগৰজনী বায়েকৰ ঘৰৰ পৰা এতিয়া যাম মাজু জেঠাই ঘৰলৈ দেখাই থাকিম আজি তাৰপিছতে যাম ফুৰিবলৈ নাহৰকটীয়া এয়া আজি ব্লগটো মই সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ আমি আহি আছোঁ জেঠাই ঘৰলৈ এয়া ফাইনেলি মই জেঠাই ঘৰ পালোহি এয়া মোৰ লগত আছে মাইনা হেল্ল' কৈছে এই তাই আছে আমি এতিয়া ফুৰিবলৈ যাম জেঠাই ঘৰলৈ আইতা এতিয়া ৰেডি হোৱা নাই এয়া আমি ওলাইছোঁ আৰু লাহেকৈ যাম ওলোৱা নাই কাপোৰ চেঞ্জ কৰিম আৰু যাম টিকলি পুৰা ফূৰ্তি কৰি আছে তাইও যাব আমাৰ লগত তাই ক'ত যাবা টেঙাখাটলৈ টেঙাখাট কাৰ ঘৰলৈ যাবা হা এনাই ঘৰলৈ এনাই ঘৰলৈ নহয় কি জেঠাই এটা হ'ব নেকি অঁ ধুনুবাই ঘৰলৈ যাবা অঁ হেৰি কি বুলি কয় জেঠাইহঁতলৈ কি কয় ঘৰ গৈ কেনে বাহঁতৰ ঘৰলৈ যাম তাই তাকে কৈছে জেঠাই ঘৰ যাম বুলি এয়া চাই থাকিব ভিডিঅ'টো তাই একেবাৰে পূৰা ফূৰ্তি জঁপিয়াই আছে যাম বুলি এয়া নামটো কি অঁ এইবাৰ প্ৰণৱীয়ে গান গাব বোলে গাই দিয়া কি গাব ধুনীয়াকৈ গোৱা দেই আৰু কি কৰিবা কৰিবা কি কৰিছা তোমালোকে অঁ নেল পালিচ লগাইছা বাবা নখ পালিচ লগাই ফুৰিবলৈ যাবা নেকি হা তুমি যাবানে তাহাঁতি পূৰা ৰেডি হৈ আছে
এয়া মা জেঠাইহঁত ওলাই আছে। এয়া আমাৰ গাড়ী ওলাই গৈছে ফুৰিবলৈ। এয়া বাই বাই। আমি নাযাওঁ। তোমালোকে নোযোৱা নি বোলে? আমি গৈ আছোঁ। ফাইনেলি আমি আহি ডাঙৰ জেঠাই ঘৰ পালোহি। ইয়াত আমি ৰৈ আছোঁ জেঠাই আহিব। গাড়ীত বহি খুব বেছি মই বেয়া পাওঁ, বাহিৰলৈ গুচি আহিলোঁ। অলপ এতিয়া শান্তি লাগিছে আৰু নাকটো ধৰি ধৰি কিবা। মই গাড়ীৰ ভিতৰত কেতিয়াও ভিডিঅ' বনাব নোৱাৰোঁ। সেয়াই খুব বেছি একদম কেইবাখনমানকৈ মানে মাহঁত আছে ক'ব আৰু। আমি যাব লৈছোঁ আৰু জেঠু আপুনি নাযায় নেকি আমাৰ লগত? জেঠু ঘৰ ৰখীয়া আমাৰ ডাঙৰ জেঠু হয়। এইজন আমাৰ ডাঙৰ জেঠু। তোমালোকে খুব ভালদৰে যাবা, ফূৰ্তি কৰিবা আৰু মোবাইলতে যি খোৱা মোলৈ পঠিয়াই দিবা। তেতিয়া ময়ো ভাল পাম, বন্ধটো পালেও হ'ব। আহিলোঁ। এয়া আমাৰ সৰু জেঠাই, এয়া একেবাৰে ডাঙৰ জেঠাই হয়। এতিয়া আইতাই দিগদাৰ হ'ব খোৱা বোৱাটো, ডাঙৰ জেঠাই বাকী চব ঠিকেই আছে বাৰু। জেঠাই আমাৰ ডাঙৰ জেঠাই এগৰাকী, এগৰাকী সৰু জেঠাই, এগৰাকী আমাৰ মাজু জেঠাই। জেঠাই এয়া হৈছে জানা, এইফালে দাদা আমাৰ আমাৰ মাই, এয়া আমাৰ নবৌ ঘৰখীয়া মাইনাকেইজনী মাক, দাদাৰ ৱাইফ হয়। বৌ মাতিছে আপুনি কি ঘৰ ৰখিব? নাই নাই আমি ফুৰিব যাম, অকলে অকলে থাকিব বৌ। আমি চব আহিছোঁ, বৌহঁতৰ দাদা আহিছে, জেঠাই আহিছে, মাইনা দুজনী আহিছে। এয়া মাহঁত অলপ বাহিৰলৈ গৈছে। এয়া গোটেই চাৰিজনী বাই ভনী মিলি ব্লাউজ চাইছে ৰাতি পিন্ধিবলৈ। ইয়াত আছে চাৰিজনী বাই ভনী মাহঁতৰ। তাৰপিছতে এতিয়া যাম আমি মাজু আৰু এগৰাকী জেঠাই ঘৰলৈ। আটাইকেইজনী লগ খাইছে আজি। অৱশ্যে মাহঁতৰ অৱশ্যে বাই ভনী ছজনী, এগৰাকী আমাৰ গাঁৱত। সেই আপা আহিব নোৱাৰে ঘৰত অকলশৰীয়াৰ বাবে। ইয়াত আছে মা, ইয়াত মই চিনাকি কৰাই দিলোঁ অৱশ্যে। ইয়াত মা, এয়া আটাইকেইজনী জেঠাই আছে আৰু আমি আৰু এগৰাকী জেঠাই ঘৰলৈ যাম। এতিয়া পাঁচজনী লগ খাব আৰু পাঁচগৰাকী। আমি নামিলোঁ গাড়ীৰ পৰা। ঘৰ পাই গ'লোহি। এয়া হৈছে আমাৰ জেঠাই নাতিনী। মাইনাজনী মোৰ ওচৰলৈ নাহে, সেইকাৰণে বৌকে দি লৈছোঁ পুৰা। তাই নাথাকে আমাৰ লগত, কান্দিবলৈ আৰম্ভ কৰিলে। এয়া হৈছে আমাৰ বৌ, ডাঙৰ দাদা বৌ। কি হৈছে মানে কেলৈ কান্দিছা?
নাই তাই একো মাত মই বহুত উঠনিৰ পৰা চাই আছোঁ তাই নাহে কোনো পধ্যে নাহে আহিলেও কান্দে এতিয়া মাকৰ কোলাত আছে তথাপিতো কান্দিছে এয়াই আৰু ভিডিঅ'টো ইমানতে সামৰোঁ কালিয়ে ষ্টাৰ্ট কৰা বহুত দীঘলীয়া হৈ গৈ আছে তাৰপিছতে ভিডিঅ'টো শেষলৈকে চাব তেনেহ'লে বাই বাই